ইংগাকে দামী ব্ৰেণ্ডেড কাপোৰ নিপিনে নেকি? মই নিপিন্ধো, মই সস্তীয়া কাপোৰ পিন্ধো আৰু সস্তীয়া জোতা এই হাৱাই চেণ্ডেলে আছে। আৰু গুৱাহাটীত এখন দোকান আছে, তাত মই প্ৰায় যাওঁ, মানে তাত বৰ ভাল। তাৰমানে তাত এনেকুৱা যদি চেণ্ডেল এযোৰ কিনো মানে এযোৰৰ লগত দুযোৰ ফ্ৰী, দামটো একদম কম। জিন্সো তেনেকুৱা, ৰুমাল কিনিলেও তেনেকুৱা, মানে ৰুমাল এখন কিনিলে লগত দুখন ফ্ৰী। মানে কি চিষ্টেমত বিজনেছ কৰিছে মই নাজানো, কিন্তু কোৱালিটি ভাল, কোট চুট বিৰাট ধুনীয়া তাহাঁতৰ, জেকেটছ এভৰিথিং। চ' সেইবোৰ বিচাৰি ফুৰোঁ। আৰু আপোনাক লৈ জুবিন দাই গীত বহুত লিখিছে বুলি। বহুত লিখিছা নেকি? আছে কেইটামান গান আছে। এই মুহূৰ্তত আমি জনাব পাৰোঁ নেকি কোন খুবেই জনপ্ৰিয় গান কোনকেইটা গীত আজি আমি দৰ্শকসকলক জনাম এই অনুষ্ঠানৰ মাজতে আপুনি কৰিমা বৌক লৈ লিখা গীত আছে? আচলতে মই ফিল্ডটো লৈ পেলাই সদায় মই গান ফিল্ড লৈ পেলাই লিখোঁ। আৰু নিজে মই কেতিয়াবা মই ছোৱালী হৈ পেলাই লিখোঁ। ৰিচেণ্টলি এটা গান লিখিছোঁ, নতুন চিনেমাখন হৈ আছে গানে কি আনে বুলি, য'ত মই এক্টিঙো কৰিছোঁ। আকৌ পূজাৰ পিছতে মই শ্বুটিং ষ্টাৰ্ট হৈ গ'ল। চ' তাত এটা গান মই লিখিছোঁ শালিকি পোৱা বুলি, তাত মই নিজে ছোৱালী হৈ পেলাই মই ভাবি লৈ পেলাই লিখিছোঁ, ছোৱালী এজনীয়ে কেনেকৈ ফিল কৰিব। এইটো বৰ টান কাম। আৰু মহালক্ষ্মীয়ে গাইছে, মই ভাবোঁ গানটো খুব ভাল পাব মানে শুনি। চ' মই সেই কেৰেক্টাৰ নিজক এষ্টাব্লিছ কৰি পেলাই মই তেনেকৈ গান লিখোঁ। আৰু তাইক লৈ অভিয়াছলি আছে মোৰ গান, কিছুমান গান লিখা। এটা গুণগুণাই নিব নেকি? আজি কৰিমা বৌ যদি জনা নাছিল সেই গীতটোৰ কথা গম পাব। জানে তাই এটা চিট হ'ল ষ্টেজতো গাওঁ চিনাকি গান। জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা, ফুলি ৰোৱা ফুল হৈ বয়া হওক বাসনা, দূৰণি হওক বেদনা, ফুলক হাঁহি চেতনা, জনক প্ৰেমৰ অগনি উঠা জুই হৈ জ্বলোৱা কামনা, ফুলি ৰোৱা ফুল হৈ বয়া মোৰ জানৈ আকাশখন ধুনীয়া, মোৰ জানৈ তৰাৰে জিলিকা, মোৰ জানৈ মনৰে সৰগ, মোৰ জানৈ তুমি মোৰ মেনকা, মোৰ জান দূৰণিতে মোৰ জান তুমি থাকা, মোৰ জান সপোনত মোৰ জান আমাৰ দেখা, মোৰ জানো মোৰ জানো আপোনাৰ ওচৰলৈ আহিছোঁ। যেতিয়া এজন লেখকে এখন কিতাপ কাৰোবাৰ নামত উৎসৰ্গা কৰে, সেইজন মানুহ গৌৰৱত উঠলি উঠে। আপোনাৰ কাৰণে এই গীতটো লিখিছে, আপুনি পত্নী হিচাপে মই সোধা নাই কেনেকুৱা অনুভূতি হৈছে। মোৰ কাৰণেতো কোনোবাই যদি গীত তেনেকৈ এটা উৎসৰ্গা কৰে, মইতো ক'ত থাকিম ক'ত নাথাকিম মোৰ তেনেকুৱা লাগিব। আপোনাক যদি মই সোধোঁ আপোনাৰ কেনেকুৱা লাগিছে? নিশ্চয় গানটো যেতিয়া লিখিছিলে তেতিয়াতো মই তেওঁৰ প্ৰেমিকা আছিলোঁ, তেতিয়া আমাৰ বিয়া হোৱা নাছিলে, গতিকে খুব ভাল লাগিছিলে তেতিয়া। আৰু মানে মোক লৈ লিখিছে বুলি মোৰ ভাল পোৱা মানুহজনে তেতিয়াতো ক'বই নালাগে। আৰু যেতিয়া এলবামটো ওলালে সকলোৱে শুনিছে, তাৰপিছত খুব ভাল লাগিছিলে। আৰু কেইবাটাও গান লিখিছে, মোক সন্মুখত বহাই লৈ পেলাইও লিখিছে। তুমি চোৱা দুচকু তুলি, সেই গীতটো মোক একদম মই সন্মুখত থাকোঁতে লিখি আছিলে। তেতিয়া ভাল লাগে আৰু মানে মোৰ প্ৰশংসাত লিখা নিচিনা লাগেতো শব্দবোৰ, গতিকে খুব ভাল লাগে। মই আপোনাক সুধিছোঁ, জুবিন দাই যি ধৰণে কাম কৰিছে সেই ধৰণৰ কাম এইখন অসমৰ আৰু এজন ব্যক্তিয়ে কৰি থৈ গৈছে। ছবিৰ ক্ষেত্ৰত সংগীত পৰিচালনা, গীত লিখা। মই সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাৰ কথা কৈছোঁ। আৰু বহুতে এতিয়াও চৰ্চা কৰে, আমি আলোচনা কৰা শুনো যে ডক্টৰ ভূপেন হাজৰিকাৰ পিছত অসমত যদি কোনোবা এগৰাকী শিল্পী আছে সেইগৰাকীয়ে জুবিন গাৰ্গ। এই ধৰণৰ কথা হয়তো আপোনাৰ কাণতো কেতিয়াবা পৰিছে। সেই কথাটোৱে আপোনাক
সেই কথাটোৱে মই সুধিছোঁ যে আৰু দীঘলীয়া এটা যাত্ৰা আছে অসমবাসীয়ে ভাৰতবাসীয়ে জুবিনদাৰ পৰা পাবলগীয়া আছে আপুনি গোটেই বিষয়টো কেনেকুৱা ধৰণে অনুভৱ কৰে সেই অনুভূতিটো অসমবাসীৰ তেনেকুৱা বহুতৰ অনুভৱ এজন দুজন মানুহৰ নহয় বহুতৰ মুখত মই শুনিছোঁ সেইটো অসমবাসীৰ যিটো আশা মানে জুবিনে এটা খুব মানে এটা যুগ ৰচনা কৰি থৈ যাব বুলি অসমীয়া সংগীততে হওক বা চলচ্চিত্ৰ জগততে হওক ছবি জগতত আৰু আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাৰ লগত যেতিয়া তেওঁৰ পিছত যেতিয়া উত্তৰাধিকাৰী বুলি তেওঁক এটা মানে তেওঁৰ কথা আশা কৰিছে গতিকে মই ভাবো তেওঁৰ ওপৰত এটা গুৰু দায়িত্ব আছে আৰু সেইখিনি তেওঁ কিমান দূৰলৈকে মানে সাকসেসফুল হ'ব হেতু কথা ক'ব নোৱাৰো কিন্তু নিজৰ কৰ্তব্য তেওঁ কৰিব লাগিব আৰু সেই দায়িত্বটো তেওঁ এতিয়া বহুত বেছি বাঢ়ি গ'ল আচলতে অসমবাসী